Good morning, leaders. Myself Shankar Gogoi. আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিম এটা ষ্টৰী মাধ্যমত ঠিক আছে সো ষ্টৰীটো হৈছে কি এখন গাঁৱত এটা কুকুৰ আছিল আৰু কুকুৰটো আগে আগে এটা পহু আছিল ঠিক আছে আৰু কুকুৰটোৱে পহুটোক যেতিয়া দেখা পালে কুকুৰটোৱে ভাবিলে কি বাহ আজি মই লাঞ্চৰ কাৰণে এটা পহু পালো যেটো আজি মোৰ দিনটোৰ কাৰণে কোনো টেনচন নাই আৰু হেতুকে ভাবি কুকুৰটোৱে পহুটোক গা ফালে খেদি গৈছে আৰু পহুটোৱে কুকুৰটো যেতিয়া তাৰ ফালে অহা দেখিছে পহুটো পলাব ধৰিলে সো পলাওঁতে কুকুৰটোৱে পহুটোক এখন জংঘলত নি খুমুৱালে ঠিক আছে সো কুকুৰটোৱে খেদি আছে পহুটো পলাই আছে কুকুৰটোৱে খেদি আছে পহুটো পলাই আছে এটা পহুটোৱে ভাবিছে কি পলা নহলে ই আজি মোক মাৰি খাই পেলাব আৰু কুকুৰটোৱে ভাবিছে কি বাহ মোৰ আজি দিনটো বেষ্ট সো তেনেকে পলাই আছে দুইটাৰে ভাগৰ লাগিছে ভাগৰ লগতে কি হল পহুটো এটা গুখাত সোমালে আৰু কুকুৰটোৱে ভাগৰ লাগি সুধিছে পহুটো ঐ পহু ভাই মইতো তোতকে বহুত ডাঙৰ হয় তোতকে শক্তিশালী মই তোতকে শৰীৰ ফালৰ পৰা মই ডাঙৰ হয় সব ফালৰ পৰা ডাঙৰ কোনো আজি মোৰ পৰা বাচি যাব পৰা নাই কিন্তু তই আজি কেনেকে বাচি গলি তেতিয়া পহুটোৱে সৰুকে মাথাটো উলিয়াই পেলাই কুকুৰটোক আনসাৰ দিছে যে ঐ কুকুৰ ভাই চা তই মোক খেদিছিলি তোৰ লাঞ্চৰ কাৰণে তোৰ পেটৰ ভোকৰ কাৰণে কিন্তু মই পলাইছো লাইফৰ কাৰণে যদি তই খেদি আছ আৰু মই যদি নপলালোহেঁতেন তই আজি মোক মাৰি শেষ কৰি দিলিহেঁতেন আৰু এই দিনটো আজিয়ে মোৰ লাষ্ট হ'ল সো মোক ক'বলগীয়া এটাই কথা আমি সকলো মানুহে কাম কৰি আছো ন চবে আমি কাম কৰি আছো কিন্তু উদ্দেশ্যটো কি আমাৰ কাম কৰা উদ্দেশ্যটো কি পেটৰ ভোকৰ কাৰণে নে লাইফৰ কাৰণে যাৰ উদ্দেশ্য অকল কাম কৰা যাৰ উদ্দেশ্য অকল পেটৰ কাৰণে হয় সো সেইদিনাখনলৈকে তেওঁ নিজকে নিজে মানুহ বুলি ক'ব নোৱাৰে কাৰণ সেই একে কামখিনি জন্তুবিলাকেও কৰি আছে কিন্তু আমিতো মানুহ হয় না সো আমিতো কিবা এক্সট্ৰা অৰ্ডিনেৰী কাম কৰিব লাগিব না নহ'লেতো আমাক জানুৱাৰে বনালে আমি মানুহ কিয় বনালে ভগৱানে কিবাতো আমাৰ গাত আছে না সো সেইকাৰণে আপোনালোকে কাম কৰে কৰক কিন্তু অকল লাঞ্চৰ কাৰণে নহয় লাইফৰ কাৰণে কাম কৰক যিদিনাখনলৈকে আপোনাৰ নিজৰ লাইফৰ কাৰণে কাম নকৰে সেইদিনাখনলৈকে আপোনাৰ প্ৰব্লেম কেতিয়াও সল্ভ নহয় আপোনাৰ ঘৰত প্ৰব্লেম কেতিয়াও সল্ভ নহয় আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে কাৰণ ইনকাম চবেই কৰি আছে না কাৰ ঘৰত ইনকাম নকৰে চবৰ ঘৰতে ইনকাম কৰি আছে চবৰ ঘৰতে কষ্ট কৰি আছে কিন্তু সুখ কিমান মানুহৰ ঘৰত আছে সুখত কিমান মানুহ আছে আজি কোনোবাই ৰাতিপুৱা কামলৈ গৈছে দুপৰীয়া পইচা পাবলৈ কোনোবাই ৰাতিপুৱা কামলৈ গৈছে এমাহৰ পিছত দৰমহাটো পাম লাইফৰ কাৰণে কোনে কাম কৰিছে লাইফৰ কাৰণে কোনো কাম নকৰে ন আৰু যোনসকলে খানা কাৰণে কাম কৰিছে তেওঁলোকৰ ঘৰত চাব পইচা প্ৰব্লেম কেতিয়াও সমাধান হোৱা নাই তেওঁলোকৰ ঘৰত সদায় টেনচন হৈ আছে কিয় কাৰণ তেওঁলোকে নিজক বুজি নাই সো মই এইটোৱে ক'ম আপোনালোকে যদি কাম কৰে কৰক কাৰণ কাম নকৰিলে লাইফত একো কৰিব নোৱাৰে কষ্ট নকৰিলে লাইফত একো কৰিব নোৱাৰে কিন্তু কষ্ট যেতিয়া কৰিছে লাইফৰ কাৰণে কৰক দিনাৰ কাৰণে নহয় কাৰণ দিনাৰটো জন্তুবিলাকৰ ঠিক আছে সো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু আগলৈ যদি ভিডিঅ'খিনি পাব লাগে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ঘণ্টাটো দবাই দিব আৰু যদি আপোনালোকৰ ওচৰত কিবা ৰাস্তা নাই লাইফৰ কাৰণে কাম কৰিবৰ কাৰণে তেন মোৰ লগত বিজনেছ কৰিব পাৰে তলত মই নিজৰ নম্বৰটো দি দিম মোৰ লগত যোগাযোগ কৰিব পাৰে আকৌ কৈছোঁ দিনাৰ কাৰণে নহয় কিহৰ কাৰণে লাইফৰ কাৰণে থেংক ইউ ষ্টে মটিভেট ষ্টে লাৰ্ণিং